जों अल आसाम मिउनिसिपाल बर्डनि काउन्सिलनि मानसि जोङो मिउनिसिपाल बर्ड जोंहा बाहाय माने 22 स्टेजनि डेभेलपमेन्ट फान्ड जोंथ' मोननांगौ दं बेखौ मोननो हायाखै बेनि थाखाय जोङो बाहाय गेदारिं जानाय जादों आरो बेखौ जोङो बिटिसि सरकारखौ थाबैनो रिलिज खालामनो थाखाय खावलायहरनाय जाबाय आरो जुदि थाबैनो जुदि रिलिज खालामोबा जोङो धरना होनाय जागोन आरो आनटिल एन्ड आनलेस बे डेभेलपमेन्ट फान्डखौ जुदि रिलिज खालामाबा जोङो पेन डाउनबो कन्टिनिउ खालामनाय जागोन दाट्स अल दासिम बेसेबां दानसिम एसे जोङो दासिमनो 12 माससोआ मोननाय जायाखै दरमाहाखौ अलरेडि जों मिथिनो मोननाय मथेबा अलरेडि स्टेटनिफ्राय बिटिसिआव सफैबायानो फैसाया बिटिसि सरकारासो जोंनो रिलिज खालामाखै बिसेस करि सिएसडि अफिसनिफ्राय हेड अफ द काउन्सिलनिफ्राय बियो रिलिज जायाखै सिएसडिआ बेखौ एसे माबा खालामनानै दं आरो बे बिथिङाव बिटिसि सरकारजों सावरायनाय जादों बिथिङाव बिटिसि सरकारजों सावरायनाय जाबाय इएमखौबो लोगो हमनाय जोंनि विल्सन हाजदा जिथु आर्बान डेभेलपमेन्टनि इएम आरो जोंनि बिटिआरनि सिएम प्रमद बर' सारखौबो जों लोगो हमनाय जाबाय बिसोरो रिलिज खालामनो माबानायखौ अर्डारखौ हरबाय दा जों सिएसडि सारासो जोंखौ माबा रिलिज खालामनाय जायाखै आरो सिएसडि सारनिफ्रायसो दा बे फान्डआ जुदि थाबै रिलिज जायोबा बेनि सायाव फैबाय थानाय समाव माबा मोनसे राहा लागोन औ बिनि सायावथ' जों राहा लानाय जागोन जोङो धरना हैसिगोन बिटिसिआव बिसेसकि सिएसडिआव जों धरना होगोन आरो बिनिफ्राय जोङो पेन डाउनबो खालामनाय जागोन आरो অসম পৌৰ নিকায় কৰ্মচাৰী কনফাৰেন্স বিটিচি মাণ্ডলিক সমিতিৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় সভাত অতি সুখেৰে আৰু ক্ষোভেৰে আমি আজি ব্যক্ত কৰিব লগা হৈছোঁ যে বিটিচিৰ অন্তৰ্গত 9টা মিউনিচিপালিটি কৰ্মচাৰীসকলে বিগত 5 মাহৰ পৰা 55 মাহ পৰ্যন্ত দৰমহা নোহোৱাকৈ নিজৰ কাম সম্পাদন কৰি আছে অতি দুৰ্ভগীয়া এই কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ক্ষেত্ৰত স্থানীয় পৌৰসভাৰ কৰ্তৃপক্ষই হওক বা বিটিচি প্ৰশাসনে হওক কোনো পদক্ষেপ গ্ৰহণ নকৰাত আজি আমি অতি উদ্বিগ্ন প্ৰকাশ কৰিছোঁ অসমৰ কোনো এটা পৌৰসভাই নিজাববীয়াকৈ নিজৰ উৎসৰ পৰা ৰাজহ সংগ্ৰহ কৰি দৰমহা দিয়াৰ ক্ষেত্ৰত সম্ভৱ নহয় আৰু সম্ভৱ হোৱাও নাই সেই হিচাপে অসম চৰকাৰে ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শ মতে ডিভলিউশ্যন ফাণ্ডৰ যোগেদি ৰেভিনিউ গেপ ঠিকানত দৰমহাৰ বাবে দৰমহা দিবৰ কাৰণে সিদ্ধান্ত লৈ দৰমহা দি আহিছে আৰু জেনেৰেল এৰিয়াৰ 8টা মিউনিচিপালিটিয়ে অলৰেডি দৰমহা পাই আছে কিন্তু সেই একেই কৰ্মচাৰীসকলে সেই ডিভলিউশ্যন ফাণ্ডৰ টকা বিটিচিত অহা স্বত্তেও বিটিচি প্ৰশাসনে আজিলৈকে 9টা মিউনিচিপালিটিৰ ক্ষেত্ৰত দৰমহা আদায় দিয়া নাই আৰু বিভিন্ন যুক্তি আৰু অজুহাত দি পেলাই এই দৰমহাৰ পৰা বঞ্চিত ৰাখিছে আমি কামৰ বিনিময়ত দৰমহা বিচাৰিছোঁ আমি অন্য একো বিচৰা নাই মাত্ৰ মাহৰ মূৰত দৰমহা লাগে এতিয়া যিকোনো প্ৰকাৰে আমাক দৰমহা লাগিবই দৰমহা নোহোৱাকৈ এতিয়া কাম কৰিবৰ কাৰণে আমাৰ সক্ষম নহয় কৰ্মচাৰীবিলাকে 55 মাহ পৰ্যন্ত যেতিয়া দৰমহা নাপাব তেতিয়া কৰ্মচাৰীসকলৰ কাৰণে জীৱন জীৱিকা নিৰ্বাহ কৰাটো অসম্ভৱ হৈ পৰিব আমি বিটিচি প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাই আছোঁ যে জেনেৰেল এৰিয়াত যেনেকৈ যিটো ডিভলিউশ্যন ফাণ্ডৰ যোগেদি তেওঁলোকে দৰমহা পাই আছে সেই একেই টকা ইয়াত অহা স্বত্তেও আমাৰ বিটিচিৰ 9টা মিউনিচিপালিটিয়ে কিয় দৰমহা নাপায় কিন্তু আজিলৈকে আমাক ফাণ্ডখিনি ৰিলিজ দিয়া নাই যাৰ কাৰণে আজি দুখেৰ আৰু ক্ষোভিত হৈ পেলাই আমি আজি ইয়াতে কাটাৰগাঁও পৌৰসভাত মিলিত হৈ পেলাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদি সোনকালে আমাক দৰমহাৰ ঠিকানত যদি টকা মোকলাই নিদিয়ে তেনেহ'লে আমি এতিয়া গণতান্ত্ৰিক আন্দোলন কৰাৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাথাকিব আৰু এই ক্ষেত্ৰত আমাক আন্দোলনৰ পথলৈ ঠেলি দিয়াৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি হয় তাৰ বাবে আমাৰ বিটিচি প্ৰশাসন দিয়া হ'ব অনাগত দিনত যদি আপোনালোকৰ দাবীসমূহ মানি নলয় তেনেহ'লে কেনেধৰণৰ নিশ্চয় আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন চলাই থাকিম আমি চলি থাকিব আন্দোলন কিন্তু দৰমহা নোহোৱাকৈ কাম কৰিব নোৱাৰে সেইটো হ'লে খাটাঙা দেখি দাঁতলৈ যোৱা